নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এই চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, 2023 বৰ্ষত আপোনালোক সকলোৰে আহিছে অসম পুলিচৰ ফালৰ পৰা এটি সুখবৰ। আপোনালোকৰ ইয়াতে ভেকেঞ্চি আহিছে নন গেজেটেড গ্ৰেড 3 কাৰণে 36টা। গতিকে আপোনালোকৰ যিটো এপ্লাই ডেট হ'ব সেইটো ষ্টাৰ্ট হ'ব আপোনালোকৰ 2 জানুৱাৰী 2023 পৰা 31 জানুৱাৰী 2023 লৈকে। আপোনালোকৰ ক'ত কিমানটা পোষ্ট আছে চাওক। আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে আপোনালোকৰ পোষ্ট আছে 18টা পোষ্ট আছে। আপোনালোকৰ ওবিসি এমওবিসিৰ কাৰণে 9টা পোষ্ট আছে, এসসিৰ কাৰণে 3টা পোষ্ট আছে, এসটি প্লেনৰ কাৰণে 4টা আৰু এসটি হিলছৰ কাৰণে 2টা পোষ্ট আছে। টোটাল 36টা পোষ্ট। 30% আপোনালোকৰ উমেনৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। গতিকে আপোনালোকৰ যিটো ইয়াৰে যিটো সিলেকশন প্ৰসেস যেটো হয় আৰু ইয়াৰে যেটো এজ লিমিট হয় সেইবিলাক মই কৈ দিছো চাওক। ইয়াতে যেটো এজ হয় আপোনালোকৰ এজ আছে 18 পৰা 40 বছৰলৈ বয়সৰ সময়সীমা ধৰা হ'ব 1 জুলাই 2022 লৈকে আৰু আপোনালোকে 1 জুলাই 2004 ৰ জন্মগ্ৰহণ কৰা হ'ব লাগিব আৰু 1 জুলাই 1982 পিছত বা 19 তাৰ পৰা। তো গতিকে আপোনালোক দেখুৱা দিছো ইয়াৰে প্ৰসেস খিনি। ফিজিক্যাল স্ট্যান্ডার্ড খিনি আপোনালোকক দেখুৱা দিছো চাই লওক। ইয়াতে 162 মেলৰ কাৰণে লাগিব, 162.56 আৰু 154.94 ফিমেলৰ কাৰণে। এসটি হিল এসটি পি প্ল্যান হলে অলপ আছে মাফ 160.02 পৰা 152.40 সেন্টিমিটাৰ। মেলৰ কাৰণে 82 85 এক্সপেন্ডেড, এসটি হিলৰ কাৰণে 78 to 83 সেন্টিমিটাৰ হলে হ'ব। ফিজিক্যাল এফিসিয়েন্সি টেষ্টৰ ক্ষেত্ৰত আপোনালোকে চাওক। আপোনালোকৰ যেটো 40 নম্বৰৰ হ'ব ইয়াতে দুটা ইভেন্টস থাকিব। এটা হ'ল লৰাৰ কাৰণে 1600 মিটাৰ থাকিব আৰু লং জাম্প থাকিব আপোনালোকৰ 20 40 নম্বৰ থাকিব। ৰেস থাকিব লৰাৰ কাৰণে 1600 মিটাৰ থাকিব আৰু লং জাম্প থাকিব মিনিমাম 335 সেন্টিমিটাৰ কোৱালিফাই আৰু 500 সেন্টিমিটাৰ এক্সিলেন্ট। ফিমেল ক্যান্ডিডেটৰ কাৰণে কৈ দিছো চাওক আপোনালোকে। এটা ফিমেলত ৰেস হ'ব আপোনালোকৰ 800 মিটাৰ ৰানিং হ'ব, লং জাম্প হ'ব আপোনালোকৰ মিনিমাম কোৱালিফাই 244 সেন্টিমিটাৰ ফিমেলৰ কাৰণে লং জাম্পত। ফিজিক্যালৰ পিছত ৰিটেন এক্সামিনেশ্যনৰ আপোনাক এটা পোষ্টৰ এগেইনষ্টত 5 টাইমছ ক্যান্ডিডেটস মাতিব চাওক। ৰিটেন টেষ্ট ইন অৰ্ডাৰ অফ মেৰিট এট দা ৰেট অফ 5 টাইমছ অফ দি নাম্বাৰ অফ দা পোষ্ট। তো গতিকে আপোনালোকে এটা পোষ্টৰ বিপৰীতে 5 জনকৈ মাতিব ইয়াতে ৰিটেন এক্সামিনেশ্যনলৈকে। আপোনালোকৰ ৰিটেন টেষ্ট হ'ব টোটাল মাৰ্কস 50। ইয়াতে 100টা কোৱেশ্চনছ থাকিব, এমসিকিউ কোৱেশ্চনছ থাকিব। ইয়াৰে সিলেবাস খিনি দিয়া আছে। এৰিথমেটিক থাকিব, ইংলিশ থাকিব, ৰিজনিং থাকিব, হিষ্ট্ৰীৰ ফালৰ পৰা জেনাৰেল নলেজ থাকিব, জেনাৰেল এৱাৰনেছ থাকিব, এইখিনি দিয়া আছে। আপোনালোকৰ ভাইভাও হ'ব ইয়াতে। ভাইভা হ'ব আপোনালোকৰ ম্যাক্সিমাম 5 মাৰ্কসৰ। তো ইয়াতে চাওক আপোনালোকৰ যেটো আছে ফিজিক্যাল এফিসিয়েন্সি টেষ্ট 40 নম্বৰ, ৰিটেন টেষ্ট হ'ব 50 নম্বৰ, এমসিসি হ'ব 5 নম্বৰ আৰু অৰেলত থাকিব 5 নম্বৰ। টোটাল 100 মাৰ্কস হ'ব। তো ইয়াতে যেটো কোৱালিফিকেশন মই হেতু কৈ দিছো বন্ধু বান্ধৱীসকল চাই লওক। ইয়াতে আপোনালোকৰ কোৱালিফিকেশন লাগিব মেট্ৰিক পাস কৰা হলে হ'ব, কিন্তু যেটো আদাৰ কোৱালিফিকেশনত আপোনাক কৈছে মিনিমাম এনসিসি বি সাৰ্টিফিকেট কৈছে। মানে আপোনালোকৰ এ সাৰ্টিফিকেট থাকিলেও নহব, কনফিউজ নহব এইটোত। আপোনালোকৰ বি সি সাৰ্টিফিকেট থাকিলেও ভালে কথা। সি সাৰ্টিফিকেটৰ 5ৰ ভিতৰত 5 নম্বৰে পাব আপোনালোকে এক্সট্ৰা মাৰ্কত। আৰু আপোনালোকৰ কি লাগিব মেট্ৰিক পাস কৰা আছে কিন্তু এনসিসি বি সাৰ্টিফিকেট নাই, তেনেহলে আপুনি এলিজিবল নহয়। কিন্তু সি সাৰ্টিফিকেটও ইয়াতে এপ্লাই কৰিব পাৰে। এ সাৰ্টিফিকেট থাকিলে আপোনালোকে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ যিসকলৰ আছে এনসিসি বি সাৰ্টিফিকেট বা সি সাৰ্টিফিকেট তেখেতসকলে ইয়াতে এপ্লাই কৰিব পাৰিব, খুব ভালদৰে নম্বৰ উঠাব পাৰিব আৰু চাকৰিটো লবলৈ আপোনালোকৰ সহজ হৈ পৰিব। গতিকে ভিডিঅটো দেখিনে আছিল। যদি এই ভিডিঅটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।